আজি বিয়া এখন আছে গতিকে সাজি কাচি ওলাই ল'লোঁ আৰু বিয়াখন আছে গল্ডেন অৰ্কিড নামৰ হোটেল এখনত আৰু হোটেলখন আমাৰ ঘৰৰ পৰা একেবাৰে ওচৰত আৰু এফালে আমি আহি পাই গ'লোহি। এফালে দেখিছেনে বেটাইহে মোক টানি টানি নিছে, মই তাক নিব লাগে, সি মোক লৈ গৈছে। এইফালে হৈছে ৰেড কালাৰ পিন্ধা এগৰাকী কইনাৰ মাক আৰু এফালে আমাৰ পোৱালিটো নাচাত লাগিছে। এফালে দৰা কইনা আৰু বিয়াখন হৈছে নেপালী সম্প্ৰদায়ৰ আৰু এফালে আমাৰ ষ্টাৰ্টাৰ আহি গ'ল, মানে কফি দিছে আৰু পকৰি। আৰু এইফালে আমাৰ মিষ্টাৰ আৰু এইবাৰ আহিলোঁ আমি খাবলৈ আৰু আজি সোমবাৰ আমি নিৰামিষ, গতিকে আমি চুপচাপ নিৰামিষ কিবা কিবি খাই আছোঁ। আৰু এইফালে বেটাইটো একো নাখায়ে, সি মুখ ফুলাই আছে, মানে এতিয়া ৰাতি 10টামান বাজিছে নেকি, মানে সিও গম পায় যে ৰাতি হ'লে ঘৰলৈ যাব লাগে, সেইকাৰণে সি মানে এতিয়া উৎপাত কৰি আছে ঘৰ যাব লাগে। গতিকে আমি অকণ কিবা কিবি খাই ল'লোঁ আৰু নিৰামিষে, আৰু এতিয়া ঘৰলৈ যাওঁ। আপোনালোককো অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পাই আছোঁ। আজিলৈ বাই বাই।